আকৰ, আলৰ, আখৰ, আকবৰ, আকবৰ। এইটো কি দিছে যে বল, তোমালোকে দেখিব পাৰিছে এইটো কিন্তু বেলেগ আখৰ। তো বল ল, ৰবৰ ল, খবৰ কৰ। এনেকৈ তোমালোকে এইবিলাক শব্দ পঢ়িবলৈ যত্ন কৰিবা। এতিয়া আহিল আমাৰ এই প্ৰশ্নটো। এই প্ৰশ্নটোত সৰু সুৰা কিছুমান ছবি দিছে। এইটোত অলপ মনোযোগৰে শুনিবা তোমালোকে যে কি দিছে। সোঁফালে থকা প্ৰত্যেকখন ছবিয়ে কাষৰ থকা আখৰ বুজাইছে। ইয়াতে সোঁফালে যে ছবিকেইটা দিছে, এই ছবিকেইটাৰ এই আখৰকেইটাই বুজাইছে। এই ছবিকেইটাক আখৰকেইটাই বুজাইছে। আৰু দিছে যে বাওঁফালৰ ছবিবোৰৰ ঠাইত আখৰ বহুৱালে একোটা শব্দ হ'ব। আৰু এই বাওঁফালৰ এই ছবিবিলাকৰ হিচাপে আমি আখৰ বহুৱাব লাগিব। বহুৱাৰ লগে লগে এটাকে শব্দ গঠন হ'ব। উদাহৰণত দিয়াৰ দৰে ছবিৰ সলনি আখৰ বহুৱাই শব্দ গঠন কৰোঁ আহা। ছবিৰ সলনি আমাক আখৰ লিখিব দিছে। লিখি পেলাই আমাক এটা এটা শব্দ গঠন কৰিব দিছে। তোমালোকে চোৱা এতিয়া কেনেকৈ হ'ব। যে ইয়াতে কি দিছে, প্ৰথমতে এটা কলম দিছে। কলমৰ প্ৰতীক হিচাপে কি ব্যৱহাৰ কৰিছে, ক। আৰু এই দোৱাতটোৰ সলনি ইয়াতে কি দিছে, ব বুলি দিছে। আৰু এইটো দিছে দোৱাত বা বটল বুলি তোমালোকে ক'ব পাৰা, ব বুলি ধৰিছে। কাঠ পেঞ্চিলৰ প্ৰতীক হিচাপে দিছে ল, বাকচৰ প্ৰতীক হিচাপে দিছে অ, কাপৰ প্ৰতীক হিচাপে দিছে আ, ফুলৰ প্ৰতীক হিচাপে দিছে ৰ, আৰু আমৰ প্ৰতীক হিচাপে দিছে খ। এতিয়া চোৱা এইটো আমি কেনেকৈ লিখিম। প্ৰথমটো আছিলে আমাৰ কলম। কলমৰ ইয়াতে কি আছে, ক। তেওঁ ক বহুৱাই দিছে ইয়াতে। তাৰপিছত আছে ইয়াতে পেঞ্চিল। পেঞ্চিলৰ প্ৰতীক হিচাপে ল দিছে। ক আৰু ল হৈ পেলাই কি হ'ল, কল। কল তোমালোকে খোৱা না, সেই কল হৈছে এইটো। তাৰপিছত চোৱা এতিয়া বটলৰ